আজি আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ কাহিনী লৈ আহিছো আৰু এই কাহিনীটোৱে আমাৰ প্ৰত্যেককে জীৱনৰ তিনিটা প্ৰয়োজনীয় কথা শিকাব আৰু কিন্তু কাহিনীটো আকবৰ আৰু বীৰবলৰ কাহিনী ইন্টাৰেষ্টিং কাহিনী গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কাহিনীটো চাব ৰাতিপুৱা সময়ৰ কথা আকবৰে নিজৰ বিছনাত পৰি পানী বিচাৰি আছিল কিন্তু ওচৰে পাজৰে তেখেতৰ কোনো সেৱক নাছিল সেইখিনি সময়ত এজন সাফাই কৰ্মীয়ে তেওঁ ৰাজপ্ৰসাদটোত ঝাৰু দি আছিল আৰু সেই মানুহজনে আকবৰে পানী বিচৰা কথাটো শুনিছিল সেই মানুহজনে আকবৰক পানী দিবৰ কাৰণে লৈ গৈছিল আকবৰে সেই মানুহজনে দিয়া পানী খাবলৈ ধৰিলে ঠিক সেইখিনি সময়তে আকবৰৰ সেৱক কেইজনমান আহি পাইছিল আৰু সেই সেৱক কেইজনে সেই লোকজনক তাৰ পৰা উলিয়াই পঠাইছিল দুপৰীয়া হোৱাৰ লগে লগে বাদশাহ আকবৰৰ গাটো বেয়া লাগিল সেই চিকিৎসাৰ বাবে হাকিমক মাতিলে কিন্তু হাকিমে কৰা চিকিৎসাত কোনো ধৰণৰ ফল নধৰিল তাৰ পিছত তেওঁ ৰাজবৈদ্যক মাতিলে ৰাজবৈদ্যৰ লগত জ্যোতিষীকো মাতিলে ৰাজবৈদ্যই যেতিয়া চাই কিবা কিবি ঔষধ দিছিল কিন্তু তথাপি কামত নাহিল তেতিয়া জ্যোতিষীয়ে আকবৰক চাই ক'লে যে আপোনাৰ ওপৰত কাৰোবাৰ বেয়া দৃষ্টি পৰিছে আপোনাৰ ওচৰলৈ কোন আহিছিল আপুনি মনত পেলাকচোন হয়তো সেইজনৰ কাৰণে আপোনাৰ এনেকুৱা হৈছে লগে লগে আকবৰৰ মনত পৰি গ'ল সেই মানুহজনৰ কথা যিজন মানুহে নেকি তেওঁক পানী আনি দিছিল লগে লগে আকবৰে সেই মানুহজনক ৰাজপ্ৰসাদলৈ মাতি আনিলে আৰু তেওঁক মৃত্যু দণ্ডেৰে দণ্ডিত কৰিবলৈ আদেশ দিলে সেই কথাটো বীৰবলে গম পাইছিল গম পোৱাৰ পাছত বীৰবলে কি কৰিলে বীৰবলে সেই মানুহজনক লগ কৰিবলৈ গ'ল কাৰাগাৰত সেই মানুহজন আছিল তাৰ পিছত তেওঁ গৈ সেই মানুহজনক ক'লে যে আপুনি চিন্তা কৰিব নালাগে আপোনাক ৰজাই মৃত্যুদণ্ড কেতিয়াও নিদিয়ে মই আপোনাক বচাম বীৰবলে কাৰাগাৰৰ পৰা আহি আকবৰক লগ কৰিলে আৰু আকবৰক তেওঁ খবৰ সুধিলে তেতিয়া আকবৰে ক'লে যে মোৰ ওপৰত ৰাতিপুৱাই এজন কুদৃষ্টিপূৰ্ণ মানুহৰ চকু পৰিছিল যাৰ কাৰণে মোৰ পেট বেয়া হৈছিল আৰু সেই মানুহজনক মই এতিয়া মৃত্যু দণ্ডেৰে দণ্ডিত কৰিছো তেতিয়া বীৰবলে হাঁহিলে বীৰবলক হহা দেখি আকবৰে ক'লে তুমি মোৰ অৱস্থাটো চাই হাঁহিছা যে তাৰ মানে তুমি ভাল পাইছা নেকি তেতিয়া বীৰবলে আকবৰক সুধিলে মই যদি সেই মানুহজনতকৈ আৰু বেছি কুদৃষ্টিপূৰ্ণ মানুহ এজন যদি আপোনাৰ ওচৰলৈ লৈ আহো তেতিয়াহ'লে আপুনি সেই মানুহজনক মৃত্যু দণ্ডৰ পৰা ৰেহাই দিবনে তেতিয়া আকবৰে ক'লে যে নিশ্চয় দিম তেতিয়া বীৰবলে ক'লে সেই মানুহজনতকৈ কুদৃষ্টিপূৰ্ণ মানুহ হ'ল আপুনি কিয়নো আপুনি সেই মানুহজনক দেখোঁতে আপোনাৰ গাটোহে বেয়া হৈছিল কিন্তু সেই মানুহজনে আপোনাক দেখাৰ লগে লগে তেওঁ মৃত্যু দণ্ডেৰে দণ্ডিত হ'বলগীয়া হ'ল গতিকে আপুনিয়ে ভাবকচোন এনেকৈ কোৱাৰ পাছত আকবৰে কথাটো বুজি পালে আৰু হাঁহিলে লগে লগে তেওঁ বীৰবলক ধন সম্পত্তিৰে পুৰস্কৃত কৰিলে আমি এই কাহিনীটোৰ পৰা তিনিটা কথা শিকিব পাৰোঁ প্ৰথমতে হ'ল মানুহৰ হাতত যেতিয়া ক্ষমতা থাকে তেতিয়া নিজৰ দুখ কিন্তু দেখা নাপায় আমি আমাৰ দুখ দেখা পাব লাগিব দুই নম্বৰতে অন্ধবিশ্বাসত আমি কেতিয়াও বিশ্বাস কৰিব নালাগে আৰু তিন নম্বৰতে হ'ল বলতকৈ বুদ্ধি শ্ৰেষ্ঠ এই কথাটো আমি বীৰবলৰ পৰা শিকিব পাৰোঁ